ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো হ'ল কেইবাদিনো ভিডিঅ' নিদিয়া চেনেলটোত ৰাসৰ আগদিনাখনে দিছিলোঁ হয়তো, তাৰপাছত ভিডিঅ' দিব পৰা নাই। তো 1500তকৈ অধিক ছাবস্ক্ৰাইবাৰ থকা এটা চেনেলৰ বাবে এইটো মানে এটা মহাপাপস্বৰূপ। তো সেইটো কাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' দিম। আৰু ভিডিঅ'নো কি দিম, এতিয়া আঘোণৰ মাহ নহয় জানো, আঘোণৰ মাহ। তো এতিয়া আঘোণৰ মাহ, ধান চপোৱাৰ সময়, সোণগুটি চপোৱাৰ সময়। তো ভাবিলোঁ তো ধান চপোৱাৰ এটা ভিডিঅ' দি দিওঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। ভালনো কি পাব, আপোনালোকে জানেই ধান কেনেকৈ চপায়, কিন্তু তথাপিও আৰু দেখুৱাই দিম আজি অলপ চুটিমুটিকৈ, সৰু মৰুকৈ অলপকৈ। মানে আমাৰ ঘৰত আজি পূৰা ধান চপাইছে, কালিৰ পৰা আৰম্ভ হৈছে। ধান কাটিলে, এইবিলাক চব কাটিলে, নৰা ওলাইছে, দেখিছে এইবিলাক চব কাটি আছে মানুহবিলাক, যাৰ যাৰ কাটা হোৱা নাই। আমাৰ হ'ল বাৰু, অলপ আছে আৰু। তাৰপিছত আৰু এতিয়া কি ধান চপাব লাগে, মানুহ আহিছে, হাতা পাতাকৈ লাগি দিছে চবেই, আৰু ভাল লাগিছে। তাৰপাছত এই দাদাজনো আহিছে আমাৰ। তাৰপাছত আজি কি আৰু এটা কাম কৰোঁ, আজি এটা মানে যিটো ইণ্ট্ৰ ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ দিছোঁ। যিটো ইণ্ট্ৰ মোৰ আৰম্ভণি, ভাবিলোঁ সেইটো মানে অলপ চেঞ্জ কৰি দিম। এতিয়াই জাষ্ট মনত পৰিলে চেঞ্জ কৰি দিম। এতিয়া মানে হ'ব, কি হ'ব, ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই NCD ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মানে NCDটো লগাই দিম আৰু NCD ভিডিঅ'টো, মোৰ চেনেলটোৰ যিটো নাম NCD ভিডিঅ'ছ। তো NCD ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো কেনেকুৱা হ'ব, তো বলক নতুন ইণ্ট্ৰতে আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই NCD ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বলক অলপ চাওঁগৈ আৰু। তো মানে আমাৰ দাদাও ক'ব, তামোল কাটি আছে একেলগে, মানে এই ইণ্ট্ৰটো খাব মন হ'লে খাব। তো বলক মানে কি ক'ম, একেলগে ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ এই NCD ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহক চাওক, মজা পাব। তো এতিয়া মানে পাছফালে দেখা পাইছে মুঠিবিলাক এনেকৈ বান্ধি আছে, মানে গোট কৰি আছে, আৰু সেইটো ডাঙৰি হ'ব। তো ডাঙৰিবিলাক মানে এনেকৈ বিৰিয়াবাৰীত সোমাব, তো কান্ধত উঠাই মানে লৈ যাব আৰু একদম এইটো মানে কি ক'ব, একদম ট্ৰেডিশ্যনেল যিটো মেথড, ট্ৰেডিশ্যনেল মেথডটো মানে। তো ট্ৰেক্টৰটো কঢ়িয়াই লৈ যোৱা হয়, ঠেৰাত লৈ যোৱা হয়, কিন্তু এইটো মানে ডাইৰেক্ট আৰু ডাঙৰিত। অলপ হাল্লা কৰি আছোঁ দেই, মানে দূৰত যাব লাগিব। তো মানে কি, ইয়াৰ পৰা ঘৰত লৈ যোৱা হ'ব, ঘৰত ডাঙৰিটো বুকি তাৰপিছত চোতালত ৰাখি দিয়া হ'ব। তাৰপিছত চোতালৰ পৰা ডাঙৰিবিলাক কাটি তাতে কিবা কৰি মৰণা মাৰিব আৰু। তো দেখুৱাম, চাই থাকক ভিডিঅ'টো। তো এইবিলাক একদম বিৰিয়াবাৰী, এনেকৈ জোঙাকৈ থাকে বাইডাল, ইয়াতে আৰু মানে ডাঙৰিটো খুচি দিয়া হয়। তো জানেই আৰু এইবিলাক, হ'লেও কৈ আছোঁ জাষ্ট, এইবিলাক ধেৰ আছে এনেকৈ। এইফালে এনেকৈ লৈ গৈছে ডাঙৰটো, এইফালে যাবক দেখুৱাই দিছোঁ। তো এইবিলাক মানে আমি টেঙল বুলি কওঁ, টঙাল। তো আপোনালোকে টঙাল বোলে, টঙাল। তো আমি টেঙল বুলিয়ে কওঁ দিয়ক। তো এইবিলাক লগতে মানে সেই ধানৰ মুঠিবিলাক বান্ধি কৰি এটা ডাঙৰি বনায়। বাঁহৰ, এইবিলাক কুমলীয়া বাঁহৰ আৰু বাঁহ গছো কি নুসুধিব আৰু দেই, কাটিবা এইবিলাক এনেকৈ। এই যে
তো এইবিলাকে মানে সেই ধানবিলাক পথাৰৰ পৰা অনা ধানবিলাক দুদিনমান পাছতে ইয়াতে মৰণা দিয়া হ'ব। ইয়াতে ষ্ট'ৰ কৰি ৰখা হৈছে। তো দেখুৱালোঁ আৰু যিখিনিকে কুকুৰা। তো চিম্পুল ভিডিঅ' এটা আছিল, সামৰিছোঁ ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, ঘণ্টাটোকো বজাই দিব। আজি ক্লজিংটো নামাৰোঁ আৰু এইজন আমাৰ চেগুৱে ভাড়াদা।